হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো চাই থাকক। গধূলি এইফালে গোটেই আলু খেতি কৰি থোৱা আছে। মই ওচৰৰ পৰা দেখাই আছোঁ, আপোনালোকে চাই থাকক। চাওক আলু খেতি কৰা হৈছে। আলু আৰু ৰঙালাও। অঁ, এয়া আলু খেতি কৰা হৈছে। এয়া নদীৰ পাৰত, সেয়া নদী পাৰ হ'ব বিচাৰিছে মানুহকেইজনমানে। বোলা নদী পাৰ হৈ চাওঁ, ইমান ধুনীয়া লাগিছে ভিউটো চাওকচোন। এয়া সোণমণি, বৰ ধুনীয়া লাগিছে পৰিৱেশটো। সেয়া পানীত গৈ আছে, ৰ'ব মই জুমিং কৰি দেখাইছোঁ অলপ। দেখিছেনে পানী পাৰ হৈছে। সেয়া মোৰ সৰু কাছ। আগতে আমি সেইটো খুব এনেকৈ স্কুলত এনেকৈ কৰি উলিয়াওঁ যে ঘূৰি পবা বুলি কয়। সেয়া পানী ওচৰৰ পৰা দেখাইছোঁ। এয়া গৰুক পানী খুৱাইছে। গৰু চৰাই আহি নদীতে পানী খুৱাইহি। সেইটো ক'লৈ গৈ আছে চাওকচোন। আহিছিলে মোৰ লগত, খালি অকলে অকলে গৈ আছে ক'ৰবাত, মোক ইয়াতে এৰি থৈ। সেয়া এতিয়া নদী পাৰ হৈ ইপাৰৰ পৰা সেই পাৰলৈ যাব।